হেল্ল' এভৰিৱান, ৱেলকাম টু মাই মিনি ব্লগ। আৰু আজি ব্লগ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ চাম ছেটাৰডে নাইট থিংছ। ছেটাৰডে নাইটছ বুলি ক'লে আপোনালোকে কি ভাবিছে? নিশ্চয় কিবা পাৰ্টি বা ক'ৰবাত ফুৰিবলৈ যোৱা তেনেকুৱা বুলি ভাবিছে নেকি? নহয়, ছেটাৰডে মানে হৈছে মোৰ ক্লিনিং ডে'। আৰু মোৰ এই বিচনাখন দেখিছেনে? বিচনাখনৰ ছাইডত মানে মোৰ এডাল আলনা আছিলে। আলনাডাল মই উলিয়াই দিলোঁ। উলিয়াই পেলাই তাত যিমানবিলাক ধুবলগীয়া কাপোৰ আছিলে সেইবোৰ মই পকাত ৰাখি দিলোঁ। তাৰপিছতে মোৰ কাপোৰখিনি মই এখন চকীখনতে এনেকৈ থ'লোঁ। তাৰমানে মোৰ কি হয়, সদায় অফিচলৈ যোৱা টাইমত কাপোৰ বিচাৰি নাপাওঁ জানেনে। মোৰ ভাইটি দুটা যিহেতু লগতে আছে, সিহঁতৰ কাপোৰে গোটেই আলনাডাল ভৰি আছে। সেইকাৰণে মই আলনাডালেই উলিয়াই দিলোঁ। বোলো যা নালাগে আলনা, মই চকীতে কাপোৰ থ'ম। তাৰপিছতে মই গোটেই সপ্তাহটো পাৰি থোৱা বিচনা চাদৰ গাৰু আৰু এইবোৰ চেঞ্জ কৰি পেলাই নতুন পাৰি ল'লোঁ। আৰু সঁচাকৈ দেই, ঘৰৰ পৰা বাহিৰত থাকিলে আপোনাৰ আগতে ভাবিছিলোঁ মানে ঘৰৰ পৰা বাহিৰত মানে সৰু হৈ থাকোঁতে ভাবিছিলোঁ কি বাহিৰত থাকিম, নিজৰ মতে খাম, নিজৰ মতে কৰিম, ঘূৰিম ফুৰিম আৰু মানে গোটেই দিন বাকীকেইটা দিন কাম কৰিম আৰু ছেটাৰডে ছানডে পূৰা ঘূৰিম, এনেকৈ ভাবিছিলোঁ মানে এনজয় কৰিম আৰু লাইফটো। কিন্তু একচুৱেলি সেইটো কেতিয়াও নহয়গৈ। তাৰমানে আপোনাৰ এনজয়টো আপুনি মা দেউতাৰ লগত থাকোঁতে যিখিনি সুখ আপুনি পাব বা যিখিনি সুবিধা পাব সেইখিনি আপুনি নিজে কৰি পেলাই কেতিয়াও মানে সিমানখিনি এনজয় মই ভাবোঁ নহয়গৈ দেই। মানে আপোনাৰ প্ৰয়োজনীয়খিনি পূৰণ কৰি থাকোঁতে বা আপোনাৰ নিজৰ কামখিনি কৰি থাকোঁতেই সময়খিনি গুচি যায়। তাৰপিছত মই বিচনা পাৰি ঠিক কৰি ল'লোঁ। তাৰপিছতে মই কি কৰিলোঁ, বোলো প্ৰথমে বোলো কাপোৰখিনি চাৰ্ফত দি লওঁ, তাৰপিছত বোলো বাকীখিনি কাম কৰি থাকিম। আৰু আজি ৰাতি যে মই কাপোৰ ধুবলৈ লৈছোঁ অন্য একো কথা নহয় যে মই দেওবাৰ দিনাখন তেতিয়া মই ৰাতিপুৱা দেৰিলৈকে শুবলৈ পাম, মানে এইখিনি কাম যদি কৰি আজৰি কৰি থওঁ, সেইটোৱে কথা, অন্য কথা একো নাই। নহ'লে আপোনাৰ দেওবাৰে যদি শুই উঠোঁতে দেৰি হৈ যায়, কাপোৰ কানি ধুই মেলি ঘৰ দুৱাৰ চাফা কৰি নিজৰ পচন্দৰ এসাঁজ বনাই খাই অকণমান ৰেষ্ট ল'লে মানে প্ৰায় গধূলিয়ে হয়গৈ। তাৰপিছত মই ৰুমটো বোলো ঝাৰু দি লওঁ। আৰু সদায় ইমান ধুনীয়াকৈ চাফা কৰোঁ, তথাপিও ক'ৰ পৰানো ইমান ধূলি চুলিবোৰ ওলায়। তাৰপিছত এইডাল আলনাই মোৰ ৰুমত আছিলে, সেইডাল আনি বাহিৰৰ ৰুমটোত উলিয়াই দিলোঁ। তাৰপিছতে পৰ্দাবোৰ লগোৱা হোৱাই নাই, পৰ্দাবিলাক লাহে লাহে লগাই থাকিম আৰু ৰুমটো যিহেতু নতুনকৈ চিফ্ট কৰিছোঁ, বেছিদিন হোৱা নাই। তাৰপিছত ভাইটিয়ে মই লগ লাগি আলনাডাল ঠিক কৰি থ'লোঁ। তাৰপিছতে ছাইড কৰি পেলাই টেবুলখনো থৈ ল'লোঁ। তাৰপিছত সাৰি সুৰি পেলাই জাবৰ চাবৰখিনি ভৰাই পেলাই তাৰপিছত যিখিনি কাপোৰ মানে মোৰ ডেইলি পিন্ধা কাপোৰখিনি সেইখিনি চকীখনতে জাপি থ'লোঁ আৰু নলগাখিনি গডৰেজত ভৰাই থ'লোঁ। তাৰপিছত চকীখন মোৰ বিচনাখনৰ ছাইডতে এনেকৈ ছাইড কৰি থৈ দিলোঁ। এইখিনি থোৱাৰ পিছত আকৌ সেই জোতাখিনি আছিলে যে জোতাখিনিও বিচনাখনৰ ইটো মূৰে আনি পেলাই থ'লোঁ। তাৰপিছত আহি টেবুলখন চাফা কৰিলোঁ। টেবুলখন চাফা কৰি মই বোলো তেতিয়ালৈ মানে কাপোৰখিনি মই বোলো ধুব হৈ গ'ল চাগে, বোলো কাপোৰখিনি ধুই লওঁ। তাৰপিছত কাপোৰ কানিখিনি ধুই পেলাই তাৰপিছতে মোৰ লগত আকৌ এটা ঘোটালা হ'ল। আৰু এই কিতাপবোৰ দেখিছেনে? ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ যে মানে মোৰ এক্সাম চলি আছিলে বুলি পেলাই, যে এক্সাম হোৱাৰ পিছৰ পৰা এইখিনি মানে ঠিককৈ থোৱা হোৱাই নাছিলে। সময় যিহেতু তেনেকৈ বহুত অভাৱ হৈ যায়। আৰু তাৰপিছত মোৰ এই ফুলডাল যে দেখিছে, ফুলডালতো পানী খতম হৈ গৈছিলে, এডালতো পানীখিনি ভৰাই দিলোঁ। এতিয়াহে মনটো ভাল লাগিছে, যিহেতু ৰুমটো চাফা হৈ থাকিলে সকলোখিনি চাফ লাগে। আৰু তাৰপিছত গা ধুই আহিলোঁ, গা ধুই ধূপডাল জ্বলাই ল'লোঁ। জ্বলাই লৈ পেলাই বোলো কাপোৰখিনি মেলোঁ। তাৰপিছত কাপোৰখিনি মেলিবলৈ গৈ মোৰ লগত এটা ঘোটালা হ'ল নহয়। কাপোৰখিনি মেলি থাকোঁতে গোটেই ৰছীডাল ছিগি পেলাই কাপোৰসোপা মাটিত সৰি পৰিলে। তাৰপিছত ভাইটিয়ে গৈ বান্ধিবলৈ গ'ল যদি মোৰ বাদ দে বোলো, কাইলৈ ৰাতিপুৱা যি কৰিম আৰু। তাৰপিছত কাপোৰখিনি আকৌ আনি পেলাই আওডালি বাথৰুমৰ ভিতৰত চকী এখনত এনেকৈ ভৰাই পেলাই থৈ দিলোঁ, বোলো পানীখিনি টোক খাই থাকিব। তাৰপিছত মই লাগিলোঁ স্কিন কেয়াৰ অন্য একো নাই, গ্লিচাৰিন অকণমান দুটোপালমান গোলাপ জল দি পেলাই এইখিনি ঘঁহি ল'লোঁ। তাৰপিছত মই পাকঘৰত গৈ দেখিলোঁ যে ডাঙৰ ভাইটিয়ে ভাত বনাই আছে। বোলো হ'ব দে, যি বনাইছোঁ সেয়াকে খাম। আৰু আজিলৈ আহিছোঁ ইমানতে, বাই বাই।